सो स्वागतम जानाइছো তোমালোকক মোৰ এটা নতুন ভিডিও লৈ মোৰ চেনেলত। তো অহা কেইদিন মানৰ পৰা তোমালোকে হয়তো এটা কথা শুনি আহিছা, নিউজ চেনেলত হওক, ইউটিউব ভিডিঅ'ত হওক বা ফেচবুকত হওক, তোমালোকে পাই আছে যে অসমত সৰু হ'বলৈ গৈ আছে, ঠিক আছে, এছআইআৰ, ঠিক আছে। আৰু বিহাৰত অলৰেডি হৈ গ'ল আৰু সেই প্ৰচেছত প্ৰায় 65 লাখ মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰা হৈছে। সেই কথালৈ বহুতো মানুহে কেছ কৰিছে, সুপ্ৰিম কোৰ্টত কেছ হৈছে, বহুতো ভেজাল হৈছে তাত, আৰু সেইটো প্ৰচেছ অসমত হ'বলৈ গৈ আছে, ঠিক আছে। তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ, আপোনাৰ যদি নাই চোৱা তো সেইটো চাই ল'বা, সকলো জিনিস তোমালোকে বুজি যাবা, ঠিক আছে। আৰু তাৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ যে কি ডকুমেণ্ট, কি নথি তোমালোকৰ প্ৰয়োজন হ'বলৈ গৈ, ঠিক আছে। তো যিবিলাক বেচিক নথি পত্ৰ যিবিলাক তোমালোকৰ প্ৰয়োজন হ'বই, কম্পালচৰি হয়, মেণ্ডেটৰী হয়, সেইটোৰ ওপৰত মই এটা ভিডিঅ' দিছোঁ। কিন্তু বহুতো মানুহে এতিয়া মানে কি কৰি আছে, বাৰ্থ চাৰ্টিফিকেট লৈ মানে খেলি মেলি খাই আছে, এই অফিচত দৌৰাই আছে, সেই অফিচত দৌৰাই আছে। আপোনালোকৰ ভিতৰত বহুতো মানুহে যে 5,000 টকা 10,000 টকা যিমানে লাগুক মোৰ বাৰ্থ চাৰ্টিফিকেটটো লাগে এতিয়া, ঠিক আছে। তো বাৰ্থ চাৰ্টিফিকেট বনাবৰ এটা প্ৰচেছো মই এটা ভিডিঅ' দিছিলোঁ, যদি নাই চোৱা চাই ল'বা আপোনালোকে। আৰু কি নথি পত্ৰ তোমালোকক লাগিব তাৰ ওপৰত মই এটা ভিডিঅ'টো অলৰেডি দিছিলোঁ। কিন্তু তাৰ পাছত এটা নতুন নটিফিকেশ্যন আহিল ইলেকশ্যন কমিশ্যনৰ পৰা। তো মানে তাৰ অধীনত মই কৈ আছোঁ যে আৰু কিছুমান নথি পত্ৰ তোমালোকক প্ৰয়োজন হ'ব। সেইবিলাক নথি পত্ৰ কি হয় আৰু কোনবিলাক নথি পত্ৰ তোমালোকক মানে তেওঁলোকে একচেপ্ট নকৰে, সেইটো মই ভিডিঅ' লাষ্টত ক'ম। তো ভিডিঅ'টো লাষ্টলৈকে দেখি থাকা, মই তোমালোকক সকলো মানে কৈ আছোঁ, ঠিক আছে। তো সবার প্রথমত মই এটা স্ক্রিনশট এটা ভিডিও মই বনাইছিলোঁ, তাত মই কৈছিলোঁ যে বেসিক কোনখন নথি তোমালোকক লাগিব। তথাপিও মই ফাৰ্ষ্টলি এগেইন ভিডিঅ'টো কৈ দিছোঁ, স্ক্ৰিনশটটো যে দেখি আছা। তো ইয়াত তোমালোকে 1987 চনৰ জুলাই মাহৰ আগত জন্ম কৰা মানুহৰ দুটা নথি লাগিব। এটা হ'ল নিজৰ যিকোনো পৰিচয় পত্ৰ আৰু 2 নম্বৰটো হ'ল নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা, ঠিক আছে। আৰু 2 নম্বৰটো হ'ল 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত জন্মগ্ৰহণ কৰা লোকৰ লাগিব 4টা নথি: নিজৰ যিকোনো পৰিচয় পত্ৰ, জন্ম প্ৰমাণ পত্ৰ, পিতৃ মাতৃৰ পৰিচয় পত্ৰ আৰু নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 ভোটাৰ তালিকা, ঠিক আছে। 3 নম্বৰটো হ'ল 2002 পাছত জন্মগ্ৰহণ কৰা মানুহৰ কি লাগিব, নিজৰ যিকোনো পৰিচয় পত্ৰ, জন্ম প্ৰমাণ পত্ৰ, মাতৃ পিতৃ উভয়ৰ পৰিচয় পত্ৰ আৰু মাতৃ পিতৃৰ নাম থকা 2005 ভোটাৰ তালিকা। তো 2005 ভোটাৰ তালিকা ইয়াত তোমালোকে দেখি আছা, সকলো মানে ক্ৰাইটেৰিয়াত আছে। তো তোমালোকে সেইটো ডাউনলোড কৰি ল'বা, যদি নাপাৰা মই অলৰেডি এটা ভিডিঅ' দিছোঁ, তাত তোমালোকে চাই ল'বা। আৰু চোৱা, মই কৈ আছোঁ যে আৰু ইয়াত যি লিখা আছে পৰিচয় পত্ৰ, তো পৰিচয় পত্ৰ কি তেওঁলোকে একচেপ্ট নকৰে সেইটো মই ভিডিঅ' লাষ্টত ক'ম, ঠিক আছে। আৰু ইলেকশ্যন কমিশ্যনৰ পৰা এটা মেছেজ আহিল যে এতিয়া তোমালোকৰ এই 11খিনি নথি পত্ৰৰ ভিতৰত যিকোনো এটা নথি পত্ৰ তোমালোকৰ থাকিব লাগিব, ঠিক আছে। এইটো মই কৈ দি আছোঁ। 1 নম্বৰ হৈছে চোৱা, এনি আইডেণ্টিটি কাৰ্ড, ঠিক আছে, আইডি কাৰ্ড, আইডেণ্টিটি কাৰ্ড, পেঞ্চন পে'মেণ্ট অৰ্ডাৰ ইছ্যু টু ৰেগুলাৰ এমপ্লয়, মানে যিসকল মানুহে পেঞ্চন পাই আছে, ছাৰ্ভিচ কৰি আছিল আগত, পেঞ্চনৰ যিটো পে'মেণ্টৰ অৰ্ডাৰ ইছ্যু হৈছিল, তো সেইটো হ'লে তোমালোকৰ হৈ যাব। পেঞ্চনাৰ অফ এনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাম কৰি থকা, চৰকাৰী চাকৰি কৰি থকা মানুহৰ যে পেঞ্চন পাই আছে সেইটো, ষ্টেট গভৰ্ণমেণ্ট বা PSU, ঠিক আছে। এনি আইডেণ্টিটি কাৰ্ড অথবা চাৰ্টিফিকেট অথবা ডকুমেণ্ট ইছ্যুড ইন ইণ্ডিয়া বাই গভৰ্ণমেণ্ট লোকাল অথৰিটিজ, ঠিক আছে। তো ডকুমেণ্ট ইছ্যুড বাই ইণ্ডিয়া বাই গভৰ্ণমেণ্ট, ঠিক আছে, গভৰ্ণমেণ্টে ইছ্যু কৰা যিকোনো এটা আইডেণ্টিটি কাৰ্ড তোমালোকে দিব পাৰা, এনি কাৰ্ড বা আইডেণ্টিটি কাৰ্ড চাৰ্টিফিকেটো দিব পাৰা। লোকাল অথৰিটিজ, বেংক, পোষ্ট অফিচ, বেংক বা পোষ্ট অফিচৰ পৰা তোমালোকে কোনোবা চাৰ্টিফিকেট বা যদি নথি থাকে সেইটো দিব পাৰা, ঠিক আছে। PSU প্ৰায়ৰ টু 1 জুলাই 1987 সেইটো তোমালোকে দিব পাৰা। 3 নম্বৰটো হৈ গ'ল তোমালোকৰ বাৰ্থ চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি, বাৰ্থ চাৰ্টিফিকেটটো, ঠিক আছে, তোমালোকে দিব পাৰা, সেইটো থাকিলে তোমালোকে হৈ যাব। 4 নম্বৰ হৈ গ'ল পাছপৰ্টটো থাকে যদি হৈ যাব। এই সকলোবিলাক নথি পত্ৰৰ ভিতৰত যিকোনো এটা থাকিলে তোমালোকে হৈ যাব, মই এই কথাটো ক্লিয়াৰ কৰি দিছোঁ, ঠিক আছে। আপোনালোকে
সকলোবিলাক ডকুমেণ্ট যে থকা প্ৰযোজ্য সেইটো নহয়। আপোনালোকে এটা যদি ডকুমেণ্ট থাকে আপোনালোকৰ লগত তেনেহ'লে হৈ যাব। তাৰপিছত 5 নম্বৰ আছে পাৰ্মানেণ্ট ৰেজিডেণ্ট নহয়। 5 নম্বৰ আছে মেট্ৰিকুলেশ্যন এডুকেশ্যন চাৰ্টিফিকেট ইছ্যুড বাই ৰেকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটিজ। মানে মেট্ৰিক পাছ কৰা যদি চাৰ্টিফিকেট বা এডমিট কাৰ্ড আছে আৰু অন্য যিকোনো বৰ্ডৰ পৰা যদি পঢ়ি আহিছা, অথবা যদি মেট্ৰিক পাছ নকৰা তোমালোকে স্কুলত যিকোনো চাৰ্টিফিকেট ক্লাছ 1ৰ পৰা ক্লাছ 9লৈকে যদি যিকোনো চাৰ্টিফিকেট আছে তোমালোকৰ তেনেহ'লেও তোমালোকৰ হৈ যাব। আপোনালোকৰ লগত যদি স্কুল চাৰ্টিফিকেট আছে, লিভিং চাৰ্টিফিকেট, জইনিং চাৰ্টিফিকেট বা কোনোবা মাৰ্কশ্বিট যদি আপোনালোকৰ লগত আছে তেনেহ'লে হৈ যাব। 6 নম্বৰটো হ'ল আপোনালোকৰ পাৰ্মানেণ্ট ৰেজিডেন্স চাৰ্টিফিকেট, ইছ্যু হ'ল PRC, ঠিক আছে। PRC ইছ্যুড বাই কম্পিটেণ্ট ষ্টেট অথৰিটি, ঠিক আছে। PRC যদি আপোনালোকৰ হাতত থাকে তেনেহ'লে আপোনালোকৰ কোনো ডকুমেণ্ট নাথাকিলে হৈ যাব, এটা থাকিলে হ'ব। PRC যদি আপোনাৰ লগত আছে তেনেহ'লে ইজিলি আপোনাৰ হৈ যাব, ঠিক আছে। PRC যদি এতিয়াও বনোৱা নাই, ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত পাই যাবা। সকলো ভিডিঅ'ৰ লিংক যিটো মই কথা পাতিলোঁ আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাবা। তোমালোকে লিংকত ক্লিক কৰিবা আৰু ভিডিঅ'ত যাবাগৈ। তাৰপিছত 7 নম্বৰ আছে ফৰেষ্ট ৰাইট চাৰ্টিফিকেট। সেইটোতো বহুতো মানুহৰ লগত নাথাকে, তো সেইটো মই নকওঁ আৰু। 8 নম্বৰটি হ'ল OBC SC ST অৰ এনি কাষ্ট চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি, ঠিক আছে। কাষ্ট চাৰ্টিফিকেট তোমালোকৰ কাষ্ট চাৰ্টিফিকেট থাকিলে যদি আপোনালোকৰ লগত তেনেহ'লে হৈ যাব। তাৰপিছত আছে 9 নম্বৰটো আছে নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন, ঠিক আছে। নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন মানে হৈছে NRC। NRC যদি আপোনালোকৰ নাম আছে, ঠিক আছে, তেনেহ'লে চিন্তা কৰিবলগীয়া কোনো বেপাৰ নাই, আপোনালোকৰ হৈ যাব আৰু কোনোবা ডকুমেণ্ট নালাগে। তাৰপিছতে 10 নম্বৰত আছে ফেমিলি ৰেজিষ্টাৰ প্ৰিপেয়াৰ্ড বাই ষ্টেট। সেইটো অসমত নাই মানে সেই প্ৰচেছটো, তো সেইটো নাই থাকে। 11 নম্বৰৰ এনি লেণ্ড বা হাউচ এলটেড চাৰ্টিফাইড বাই গভৰ্ণমেণ্ট। যদি তোমালোকক কোনোবা মাটি বা কোনোবা ঘৰ তোমালোকক দিয়া আছে গভৰ্ণমেণ্টৰ পৰা তেনেহ'লে তোমালোকৰ হৈ যাব, তাৰ এটা চাৰ্টিফিকেট থাকে, সেইটো দি তোমালোকৰ চলি যাব। মেইন হ'ল তোমালোকৰ OBC চাৰ্টিফিকেট SC চাৰ্টিফিকেট, সেইটো বহুত মানুহৰ লগত আছে আৰু PRC আছে, ঠিক আছে। স্কুল চাৰ্টিফিকেট এইবিলাক হ'ল ইম্পৰ্টেণ্ট। এতিয়া তোমালোকক কৈ দিওঁ যে কোনসকল মানুহৰ এই চাৰ্টিফিকেটবিলাক লাগিব, ঠিক আছে। তো যিসকল মানুহৰ নাম, ঠিক আছে, 2005ৰ ভোটাৰ তালিকাত নাই তেওঁলোকৰ কাৰণে এইবিলাক ডকুমেণ্ট প্ৰযোজ্য হয়। এইবিলাকৰ পৰা 11টা নথিৰ পৰা ভিতৰত এটা নথি তোমালোকৰ হাতত থাকিব লাগিব, নহ'লে তোমালোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগিব, চৰকাৰে কৰি দিব, ঠিক আছে। আৰু যদি আছে তেনেহ'লে চিন্তা কৰিবলগীয়া কথা নাই। এইবিলাক ডকুমেণ্টৰ কোনো প্ৰয়োজন নহ'ব যদি 2005ৰ ভোটাৰ লিষ্টত আপোনাৰ নাম আছে, ঠিক আছে। আৰু কথা হ'ল বাৰ্থ চাৰ্টিফিকেট। তো বাৰ্থ চাৰ্টিফিকেট বহুতো মানুহে বনাবলৈ গৈ আছে, চেষ্টা কৰি আছে, কিন্তু মই তাৰ ওপৰত এটা ভিডিঅ' দিছোঁ। কিন্তু যদি তোমালোকে 5-6 হাজাৰ এনেকুৱা খৰচ কৰি আপোনালোকে যদি বাৰ্থ চাৰ্টিফিকেট বনাবলৈ গৈ আছা আৰু কোনোবাই আপোনালোকক কৈছে যে 10,000 টকামান দিওঁ বা 5,000 দিওঁ, মই বাৰ্থ চাৰ্টিফিকেট বনাই দিম, এনেকুৱা তোমালোকে নকৰিবা। মই ফুল লিগেল প্ৰচেছ মই কৈ দিছোঁ এটা ভিডিঅ'ত, কিদৰে আপোনালোকে এপ্লাই কৰিবলৈ পাবা বাৰ্থ চাৰ্টিফিকেটৰ বাবে, ঠিক আছে। আৰু 2 নম্বৰ কথা হ'ল 2005 চনৰ ভোটাৰ লিষ্টত যদি আপোনালোকৰ নাম আছে তোমালোকে ভালদৰে দেখিবা, চাৰ্চ কৰিবা কেনেকৈ ডাউনলোড কৰিব লাগে, ভিডিঅ' দিয়া আছে ডেছক্ৰিপশ্যনত। তাত যদি তোমালোকৰ নাম থাকে এইবিলাক ডকুমেণ্টৰ পৰা এটাও ডকুমেণ্ট তোমালোকৰ নালাগে, এইটো হ'ল মেইন ডকুমেণ্ট। কথাটো হ'ল যে কোনসকল ডকুমেণ্ট তেওঁলোকে একচেপ্ট নকৰে, ঠিক আছে। তোমালোকৰ হাতত যদি আধাৰ কাৰ্ড, আই কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড এইবিলাক ডকুমেণ্ট যদি তোমালোকে দিবলৈ ভাবি আছা, আপোনালোকে এইবিলাক 4টা ডকুমেণ্ট তেওঁলোকে একচেপ্ট নকৰিব, ঠিক আছে। আধাৰ কাৰ্ড লৈ বহুতো কেছ হ'ল, কি সকলে মানে এইটো লৈ আছিল SIR বাবে, কিন্তু তাৰ পৰা কেছ মেছ হ'ল, তো এতিয়া নলয়। আধাৰ কাৰ্ড, পেন কাৰ্ড, আই কাৰ্ড, ৰেচন কাৰ্ড তেওঁলোকে একচেপ্ট নকৰে। আপোনালোকে যদি ভাবি আছে যে এইটো দি হৈ যাব তেনেহ'লে আপুনি সম্পূৰ্ণভাৱে ভুল। তেওঁলোকে এই 3টা ডকুমেণ্ট একচেপ্ট নকৰিব। বাকী যিবিলাক ডকুমেণ্টৰ নাম মই ক'লোঁ 11খিনি, সেইটো যদি এটাও আপোনালোকৰ হাতত আছে তেনেহ'লে আপোনালোকে চিন্তা কৰিবলগীয়া কোনো বেপাৰ নাই। আৰু যদি 2005 চনৰ ভোটাৰ লিষ্টত
আপোনালোকৰ নাম আছে তেনেহ'লে এই 11খিনি ডকুমেণ্টৰ কোনো প্ৰয়োজন নাই আপোনালোকক ক্লিয়াৰ কাট মই কৈ আছোঁ যদি 2005 চনৰ ভোটাৰ লিষ্টৰ নাম আছে তেনেহ'লে এইবিলাক ডকুমেণ্ট নালাগে এটাও নালাগে ঠিক দেখা পাম এটা নতুন ভিডিঅ' তো এই ভিডিঅ'ৰ কাৰণে এটা সমাপ্ত